সন্মুখতে এজোপা ইমান ধুনীয়া ফলৰ গছ। এজোপা কি ফল বুলি কয় বাৰু? এজোপা আচলতে কি ফল? বেল হয় জানো? ইমান ডাঙৰ 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 যে, ইমান ডাঙৰ ডাঙৰ হে কি হয়? বেল হয় জানো এজোপা? এজোপা বেল নহয় কিন্তু, ইমান ধুনীয়া কিন্তু বেল নহয় কিন্তু। মই কেতিয়াও দেখা নাই এইবিধ ফল। নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ মই প্ৰণতি আছাম আপোনালোকক স্বাগতম জনালোঁ। বৰ্তমান শিৱসাগৰত আছোঁহি। শিৱসাগৰত এনে এটা শক্তি আছে, যিটো শক্তি নেকি মানুহে যিটো মানে অন্তৰত ভাবে, ভক্তিভাৱেৰে ভাবে, সেইটো সিদ্ধি হয়। সিদ্ধিত এটা এই শিৱ মন্দিৰ বহুত মানুহ সমাগম হৈছে। মই আচলতে এই বাবাৰ ওচৰলৈ আহিম বুলি বহুত মানে আশা এটা লৈ আছিলোঁ। আজি বহুত দিনৰ পৰা আজি মোৰ সেই আশা সফল হৈছে। কি शिव भैरवदेवरा पंचपदर पूजाय विभिन्न पत्ता भगवती दुर्गा देवी तथा सैद्ध पूजन सहित अस्मिन् अर्कदैव जरा जरामितदैव जरवव सरजाथा ज्ञानद असोत सदा शिव भैरवदेवरा पंचपदर पूजन तथा विभिन्न पत्ता सहित भगवती दुर्गा देवी तथा सैद्ध पूजन মন্দিৰৰ বাইদেউগৰাকী খুব ধুনীয়াকৈ ইউটিউবত মানে ভিডিঅ' বনায়, ব্লগ বনায়। এই বাইদেউগৰাকী খুব ধুনীয়াকৈ ইউটিউবত বুজাই পেলাই কয় মন্দিৰটো কেনেভাৱে সজাই পৰাই ৰাখে বা কেনেভাৱে পাতে। বাইদেউ, আপোনাৰ এই মন্দিৰটোলৈ আহিলোঁ, আপোনাৰ কাৰণে আহিছোঁ আৰু মন্দিৰটোলৈ বুলি আহিছোঁ। মোৰ বিশেষকৈ বাবাৰ কাৰণে আহিছোঁ, ভক্তিভাৱ আছে কাৰণে আহিছোঁ। আৰু আপোনাৰ প্ৰতি মানে এটা মোৰ খুব ভক্তিভাৱ আছে। আপোনাক সদায় মই চেনেলত চাই থাকোঁ, আপোনাৰ চেনেল এটা আছে আৰু মোৰ তেনেকৈ চেনেল আছে। মোৰ ডিব্ৰুগড়ৰ পৰা আহিছোঁ। চিনাকি কৰি দিছে যে মন্দিৰলৈ আহিলে মানে আপোনাৰ মানে আমি অহা নাছিলোঁ, শৰাই দিছিলোঁ আৰু চাকি দিছিলোঁ। কেঁচুৱাটো আপোনালোকৰ বাচ্ছাটো এতিয়া কিমান বছৰ মূৰত হৈছে বাৰু? 6 বছৰ। আৰু এতিয়া তাৰ বয়স কিমান? মানে 5 মাহ চলি আছে। বাইদেউ শৰাই দিছিলোঁ, শৰাই দিছিলে আৰু ইয়াত শৰাই দি পেলাই আপোনাৰ বাচ্ছাটো ইয়াত হেৰি আপোনাৰ হৈছে হয় নাই? আৰু ইয়াৰ মানে আপুনি মন্দিৰলৈ আহি আপুনি শুভ ফল এটা পাইছে হয় নাই? এই মন্দিৰটোৰ প্ৰতি আপোনাৰ পূৰা বিশ্বাস এটা জাগিছে। সেই গতিকে ভৱিষ্যতলৈকে মানে এই মন্দিৰটোৰ প্ৰতি আপোনালোকৰ সম্পূৰ্ণ বিশ্বাস থাকিব হয় নহয়? মানুহে সকলোৱে গম পাওক। মানে মোৰো এটা চেনেল আছে, মই সেই চেনেলৰ যোগেদি আজি মাত নোলোৱা ল'ৰা-ছোৱালীও মাত ওলাইছে আৰু যিবিলাকৰ বহুত বছৰ ল'ৰা-ছোৱালী নাথাকে তেওঁলোকৰ ল'ৰা-ছোৱালী প্ৰাপ্ত হৈছে হয় নহয়? সেই গতিকে মানে সকলোৱে গম পাওক, আপোনালোকে লিখা বৈঠক জনাই দিয়ক। আমিও দুটিয়ে আমাৰ হয়। ভগৱান
দুটা ল'ৰা ছোৱালী একেলগতে জন্ম হৈছে 6 বছৰ দিছে ইমান এটা সুফল ইমান এটা সৌৰভ ভগৱান তেনেহ'লে চাওকচোন এই পৃথিৱীত কেনেকৈ ইমান বিশ্বাস মানুহৰ মানে সেইকাৰণে বিশ্বাস লাগিছে যে এইবিলাক দেখিছে আপোনালোকে ইমান ধুনীয়া এটা ভাল লাগিলে দাদা বহুত ভাল লাগিলে যে এইটো মই ভবা নাছিলোঁ ভগৱতী মাকক বুলি ভাবি আছিলোঁ দেই আপোনালোকে এই মন্দিৰটোলৈ আহিছে মন্দিৰটোলৈ আপোনালোকে কি মানে বিশ্বাসৰে মানে কিবা এটা ফল বিচাৰি আহিছে বা কি নহয় জানো কিবা এটা মনোবাঞ্ছা পূৰ্ণ হওক কিবা ঘৰখনৰ মানে অলপ মানে দুখ দুৰ্গতি আঁতৰি যাওক নহয় জানো কিবা এটা পোৱাৰ আশাৰে বা তেওঁক মানে ভক্তিভাৱেৰে আহিছে আজি আপুনি তাৰ হেৰি হিচাপে প্ৰতিকাৰ হিচাপে আপুনি কিবা এটা ইয়াৰ হেৰি পাইছে নেকি পাইছোঁ হয় সন্তানটো পাইছোঁ প্ৰথমখন আৰু মোৰ যেতিয়া প্ৰথম কনচিভ হৈছিলে কনচিভ হওঁতে মোৰ মুস্কাৰ্জ হৈ গৈছিলে আৰু বেবী হাৰ্টবিট অহা নাছিলে কিন্তু ইয়াত চাকি দিয়াৰ পিছতে বৰমা ইয়াত জন্ম ফল পাইছোঁ আপুনি ইয়াৰ পৰা আপুনি ধুনীয়াকৈ সফলতা পাইছে ইয়াত ষ্ট্ৰং হ'ব পাৰিছে হয় তেওঁ আপোনাক মানে প্ৰতিটো মানে বিপদে আপদে আপোনাক ৰক্ষা কৰি আছে হয়নে বাবাই ৰক্ষা কৰি আছে আৰু ইয়াত মানে প্ৰতিজন মই হেৰি দেখিছোঁ ভক্তক দেখিছোঁ মানে এনেকুৱা এটা আত্মবিশ্বাসত আহিছে আৰু এনেকুৱা এটা মানে মনত মানে প্ৰতিজন মানুহে মনৰ কিবা এটা নহয় কিবা এটা লৈ পেলাই আহিছে হয়নে দুৰ্গতি মানে দূৰ হওক বুলি সেইমতে মানে তেনেকৈ তেওঁলোকে হেৰিও পাইছে ফলাফলো পাইছে হয় নহয় বাৰু আৰু এই মন্দিৰটো মানে এতিয়া সকলোতে মানে হেৰি অলপ জনাজাত হৈ পৰিছে যে এই মন্দিৰটো ভাল প্ৰতিজন মানুহৰ কাৰণে মানে বিশ্বাসৰ পাত্ৰ হৈ পৰিছে এই মন্দিৰটো বিশ্বাসৰ তেওঁ যি বিচাৰে মানে তেওঁলোকৰ মনৰ আশা পূৰ্ণ হৈছে সেই গতিকে আজি সকলো ইয়াত হেৰি ভক্তপ্ৰিয় লোক এই জেগাত গোট খাইছেহি আহি পেলাই আৰু ভাল লাগিছে মানে এনেকুৱা এটা মানে পৰিৱেশ মানে পাইছোঁ আজি ইমানেই মনটো শুদ্ধ পবিত্ৰ লাগিছে মই ভাবিব নোৱাৰোঁ এটা ভাল লাগিছে নহয় জানো তাৰ বিষয়লৈ অলপ মানে যেতিয়া বৰমাই কয় যে মানে ইয়াত থকা তেওঁ বৰমা যেতিয়া তেওঁ কয় যে নিসন্তানসকলৰ মানে সন্তান লাভ হ'ব তেতিয়া ল'ৰাও হ'ব পাৰে ছোৱালীও হ'ব পাৰে বৰমাই যেতিয়া মনতে তেওঁ ভাবি কয় যে মই মাছ খাম বুলি যেতিয়া তেওঁ ক'ব তেতিয়া ল'ৰা সন্তান হয়েই বহুতে পাইছে মই পাইছোঁ তেনেকৈ পাইছে আছে বহুত দিনৰ আগৰ পৰাই মই ভাবি আছিলোঁ যে অগ্নিনাভ মন্দিৰলৈ এপাক আহিম খুব ইচ্ছা আছিল বাবাৰ ওচৰত আহিবলৈ আজি আহিলোঁ চাওকচোন কিমান মানুহৰ সমাগম সঁচাকৈ এইটো মন্দিৰ অতি ঐশ্বৰ্যশালী বহুত শক্তিশালী মন্দিৰ কিয়নো ইয়াতে মানুহে সকলো বিচাৰিলে পোৱা যায় বুলি আমি শুনিবলৈ পাইছোঁ আৰু বিশ্বাসো এটা হৈছে মানুহৰ প্ৰত্যেকৰে মনত এটা বিশ্বাস জাগে এই মন্দিৰটোৰ প্ৰতি এই মন্দিৰত দেখিছে যিবিলাক মানুহে শৰাই আগবঢ়াইছিলে তেওঁলোকক মানে শৰাই ভাঙি পেলাই প্ৰত্যেককে শৰাই হাত বিলাইছে